हेलो गाइस वेलकम बैक टू माय चैनल की खबर सकलो भाले আছে নে পুনৰটি ভিডিও লাবলৈ সকলকে স্বাগতম জনাইছো গাইস এই মই মাইথানত আহিছিলো গাইস মোৰ ফ্যামিলি আহিছিল আৰু মোৰ ভাগিনৰ বাৰ্থডে আছিল বাৰ্থডে উপলক্ষে অকমান প্ৰসাদ দিব আহি পেলাই ভাল লাগিল এটা সুন্দৰতা নান্দনিক পৰিবেশ ওচৰতে ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাব বিচাৰিছো গাইস এ চাওক এই অলৰেডি ব্ৰহ্মপুত্ৰ এখন আমাৰ ব্ৰহ্মপুত্ৰ সেইফালে এইখন দেখিছে আপোনালোকে আগত সেইখন দেখিছে সেইখন হল ভুমৰাগুৰি ব্ৰিজ আৰু মানে বেছি দূৰ নহয় ওচৰা-ওচৰি আৰু এখন নদী অলৰেডি গৰাক খহাই আছে খহাই অলৰেডি মানে খহনীয়া সিস্টেম হৈ আছে আৰু মানে এটা সময় থাকে এই পাৰ্টটো যিটো পাৰ্টত মই ভৰি দি আছো এই পাৰ্টটো অলৰেডি চাগে নাথাকিব যি নহওক এই পাৰ্টটো যেটা চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে গতিকে এটা সুন্দৰ এটা ঐতিহ্যমণ্ডিত এখন ঠাই দেই এই দেখাব বিচাৰিছো গাইস কানো এনেকুৱা ঠাই কিছুমানক আমি সদায় সুৰক্ষিত স্থানত ৰাখিব লাগে সুৰক্ষা দিব লাগে এয়া আমাৰ লগত এগৰাকী বাইদেউ আছে বাইদেউ আমি সুধিম বাইদেউ এই আমাৰ এই গৰা খহনীয়াটো কিমান দিন বাইদেউ আছে বাইদেউ সুধিম বাইদেউ গৰা খহনীয়াটো কিমান দিনৰ পৰা হৈ আছে হৈছে 3-4 বছৰ ন যদি এনেকৈ যদি গৰা খহনীয়া হৈ থাকে তেনেহ'লে এটা সময়ত দেখোন এইটো আমাৰ এটা হেৰিটো নাথাকিবই দেখোন অস্তিত্ব নাথাকিবই এই মন্দিৰৰ অলৰেডি চব খহি যাব নাথাকিব মানে এতিয়া নথকা নিচিনা হৈ গৈছে হয় 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 এতিয়া পুৰা এইটো বিষয়ত আমাৰ চৰকাৰক আপুনি কি অনুৰোধ জনাব আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰক ইমান ধুনীয়া ভাল কাম কৰি আছে তেখেতসকলে হিমন্ত বিশ্ব শৰ্মাধীন চৰকাৰ তেখেতক কি অনুৰোধ জনাব তেখেতক কি ক'ব আমি কি ক'ম কৈয়ে আছো মানুহবিলাক কৈ মই জিকিলে মই বনাই দিম কোনো এতিয়া নাই নিশ্চয় সুৰক্ষা দিয়া মানুহ কোনো নাই হয় হয় এই কথাটো আহিব সেই এটাই কথা হয় সেইটো উপস্থিত আছে তেখেতক সুধিম এই গৰাখহনীয়াটো কিমান দিনৰ পৰা হৈছে আৰু কিয় ইমান মানে এটা ভয়ানক পৰিস্থিতি হৈছে তেখেতক কি বিষয়ে কি জনাব আপুনি কওক আমাৰ বিষয় জনাব লগা হৈছে আমাৰ দুখৰ কাহিনী যে আমি আমাৰ ব্যৱসায় পাতি যিমান আছে সব বন্ধ চৰকাৰৰ ফালৰ পৰা কৰা হৈ আছে 1 নম্বৰ 2 নম্বৰত আমাৰ ঘৰ দুৱাৰ গোটেই নদীৰ মাজত ভাঙি পেলাই পৰি গৈছে আমাক চাওঁতা কোনো নাই ৰাস্তা পদূলি গোটেইখিনি শেষ হৈ গৈছে আজি আমাৰ ইয়াতেই জন্মভূমি মোৰ আজি 70-72 বছৰ হৈছে মোৰ চকু অপাৰেশ্যন হৈছে কেইদিনমান হৈছে গুৱাহাটীত কৰি আহিছোঁ ফ্ৰী কৰিছোঁ কিন্তু এতিয়ালৈকে আমাৰ এই জেগাটোৰ কাৰণে উপায় আৰু কোনো ধৰণৰ ব্যৱস্থাটো চৰকাৰৰ ফালে পৰা পোৱা নাই আমি আমাৰ দুখৰ সন্মুখীন হৈ থাকিব লগা হৈ আছো আজিলৈকে চৰকাৰে আমাক চাব অহা নাই গতিকে এয়াই অনুৰোধ কৰোঁ যে আপোনালোকে জনাই মেলে আমালোকৰ থকা ঠাইটো অলপ সুবিধা কৰি দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বহুত নেতৃত্বাধীন চৰকাৰ তেখেতে বহুত ভাল কাম কৰিছে তেখেতে আপোনালোকৰ নিৰাশা কেতিয়াও নকৰে তেখেতে বহুত ভাল কাম কৰিছে গতিকে তেখেতৰ অনুৰোধ জনাব আপুনি তেওঁক লৈ অনুৰোধ জনাওঁ যে আমাৰ ব্যৱসায় যিটো আমি মাছমৰীয়া মানুহ আমাৰ মাছ মাৰা ব্যৱসায়টো দিয়ক যাতে আমাৰ ল'ৰা ছোৱালীৰো নিশ্চয় পালন হ'ব আৰু স্কুল পঢ়া লিখাৰ কাৰণে সুবিধা হ'ব আমি এয়ে কৈ পেলাই তেওঁক মই নমস্কাৰ কৰিছোঁ গৰাখহনীয়া বিষয়টো জনাওঁ যে আমাৰ এই ৰাইজক গৰাখহনীয়াৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপোনাৰ লগত ভাল লাগিলে পিছে আজি আপোনাৰ নামটোৱে নক'লে ৰাম বাহাদুৰ চাহানী মোৰ ৰাম বাহাদুৰ চাহানী ন ঠিক আছে বাৰু ভাল লাগিলে আপোনাক ভগৱানে যাতে সুস্থ সবল কৰি ৰাখে আৰু আপোনাৰ পৰা বাই অ'কে